Welcome back to my channel. আজি এটা নতুন এটা ৰেচিপি ভিডিও লৈ মই আপোনালোকৰ আগত আজি বনাব লৈছো চিৰা পোলাও সো তাৰ কাৰণে মই লৈছো অলপমান বাদাম এটা ডাঙৰ পিয়াজ আৰু দুটা শুকান জলকীয়া সো আৰু মই লৈছো চিৰা যেটো হৈছে মেইন ইনগ্ৰেডিয়েন্ট সো দুমুঠিমান চিৰা লৈছো অলপমান গৰম পানীত মই তিয়াই ৰাখিছিলো তিয়াই ৰখাৰ পিছত এখিনি এতিয়া মই ঠাণ্ডা পানীৰে ধুই লম So, এয়া মই কেৰাহীত তেল দিছো ৰিফাইন্ড অইল ইউজ কৰিছো মিনিমাম মই ডাঙৰ চামুচৰ 2 চামুচ ৰিফাইন্ড অইল দিছো সো কেৰাহীত মই জলকীয়া দিছো শুকান জলকীয়া আপোনালোকে কেঁচা জলকীয়াও ইউজ কৰিব পাৰে বা শুকান জলকীয়া দিলে অলপ ভাল হয় আৰু সো এইখিনি অকণমান টাইম ভাজি থাকিম ভাজি থকাৰ পিছত যিখিনি কাটি থোৱা পিয়াজ সেই পিয়াজখিনি মই ইয়াত দি দিম So পিয়াজখিনি মই অকণমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিম আৰু লগতে মই ইয়াত অলপমান হালধি দিম কালাৰৰ কাৰণে সো এইখিনি অকণমান দেৰি ভাজি থাকিম আৰু ভিডিওটো পুৰা চাই থাকিব ভাল লাগিলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো So পিয়াজখিনি অলমোস্ট ৰঙচুৱা হৈ গৈছে অলপমান সো এতিয়া মই যেখিনি চিৰা ৰাখি থৈছিলো চিৰাখিনি ইয়াত দি দিম তো চিৰাখিনি দি দিয়াৰ পিছত এতিয়া এইখিনি গোটেইখিনি আকৌ ভালকে লৰাই দিম সো এই প্ৰসেসটো কৰি মানে খাই ইমানেই ভাল লাগে সো আপোনালোকে ঘৰত প্লিজ ট্ৰাই কৰিব সদায় এনেকৈ চিৰা জলপান সদায় খাবলৈ কেতিয়াবা মন নাযাব পাৰে মিঠা সো অলপমান বেলেগ এটা ষ্টাইলত বনাই আপোনালোকৰ আগত দেখালো সো বহুতে ভাজি থাকিম অকণমান কেৰাহীত স্লাইটলি অলপমান কেৰাহীত লাগি যোৱালৈকে মইখিনি ভাজি থাকিম মই কিন্তু এতিয়ালৈকে নিমখ দিয়া নাই নিমখ মই একদম লাষ্টত দিম আৰু যিখিনি মই বাদাম ৰাখিছিলোঁ সেই বাদামখিনি ইয়াত এতিয়া দি দিছোঁ আপোনালোকে বাকলি গুচাইও দিব পাৰে বা বাকলি নুগুচাইও দিব পাৰে বাদাম লগতে আপোনালোকে কাজু বাদামো দিব পাৰে আলমণ্ডছো দিব পাৰে সো মই খালি অকল বাদাম দিছোঁ সো এতিয়া অলমোস্ট এইখিনি হৈ গ'ল আৰু লাষ্টত মই ইয়া নিমখ দিছোঁ নিমখ দি মিক্স কৰিম আৰু মিক্স কৰাৰ পিছত এয়া আমাৰ চিৰা পোলাও ৰেডি আৰু এতিয়া সাৰ্ভ কৰিব পাৰে আবেলি সময়ত খাবলৈ ভাল ৰাতিপুৱা ব্ৰেকফাষ্টটো আপোনালোকে খাব পাৰে সো এয়া মই জাস্ট একদম সিম্পল ওয়েট ৰাখিছোঁ একো বেলেগ একো গাৰ্নিশিং নাই কৰা সো ট্ৰাই কৰি চাব আৰু কেনেকুৱা লাগিলে আজি এই ভিডিওটো জনাবলৈ নাপাহৰিব কমেন্ট সেকশনত and thank you so much for watching this full video hope to see you soon again please take care bye bye